खुलुमबाय आं दं दायो भेरगावनि साब डिभिजन थांनाय लामायाव दिनै भेरगाव साब डिभिजन थांनाय लामाया दैज्लां सफैब्ला हाब्रुजों आरो मेसें सफैब्ला हाद्रि बालाजों खोबलोबनाय जों नुनो मोनो। बिनि जाहोनाव दिनै भेरगाव ओनसोलनि खाथियाव थानाय सुबुंफोरा माखासे उसुबिदा गोलैनो गोनां जायो। केमेरा पारसन बिथांखौ आं दिन्थिनो थाखाय खावलायदों भेरगाव साब डिभिजन थांनाय लामाया बेसेबां हाद्रि बाला धुला बालाजों बुंफबनानै थानो गोनां जायो आरो सानदों दिनै साब डिभिजन थांनाय लामाया दिनै सरकार फैयो आरो सरकार थाङो, दासिमबो बे लामाखौ दिनै रावबो नायनो सम मोनाखै। बेनिखायनो खावलायदों दे आसाम सरकार आरो बिटिआर सरकारखौ बे लामाखौ जाहाथे थाबैनो मोजां मोनसे थांनो हानाय बायदि खालामनानै होयो, सुबुंफोरा मोजाङै बेरायनो हानाय बायदि खालामनानै होयो, जाहाथे दैज्लां सफैब्ला हाब्रुजों जाहाथे भुगिनो गोनां जाया, लोगोसे मेसें सफैब्ला हाद्रि बालाजों जाहाथे मानसिफोरा धुला बाला जानो गोनां जाया। ক'বলৈ হ'লে বহুত কথাই ক'ব লগা হৈছে, মানে কি এতিয়া আমাৰ এইটো মহকুমা সদৰ ভেৰগাঁও মহকুমা সদৰ আৰু ভেৰগাঁও মহকুমা সদৰৰ দুটা মুখ্য কাৰ্যালয় ইয়াতে অৱস্থিত। মহকুমাধিপতিৰ কাৰ্যালয়টো আছে আৰু যিটো মহকুমা কেন্দ্ৰ এই দুইটা আছে। লগতে আমাৰ এখন পলিটেকনিক ইনষ্টিটিউটো আছে। এই পথটো সংযোগী পথ আৰু এইটো পশ্চিম প্ৰান্তৰ এটা মুখ্য পথ, গুৰুত্বপূৰ্ণ পথ। কিন্তু আমি দেখিছোঁ বিগত প্ৰায় 15 বছৰ ধৰি পথটো একে অৱস্থাৰে আছে, কোনো উন্নতি সাধন হোৱা নাই আজিলৈকে। মানে মাত্ৰ অকণমান চেণ্ড গ্ৰেভেলিং কৰিছিলে, তাৰপিছত আৰু একো উন্নতি নহ'ল আজিলৈকে। বাৰিষা বোকা হৈ থাকে আৰু খৰালি একেবাৰে ধূলিৰ পাহাৰ, মানে গাড়ী আহিলে মানে ধূলিৰ গোটেই এটা আৱৰণ ইয়াত সৃষ্টি হয়। গতিকে মানুহ অহা যোৱা একেবাৰে দুঃসাধ্য হৈ পৰিছে, পথটো বৰ কষ্টকৰ হৈছে। আৰু এই কাৰ্যালয়ৰ কাৰণে বিভিন্ন অঞ্চলৰ পৰা ইয়ালৈ মানুহ আহে, বিভিন্ন কামত আহে, কিন্তু আহিলে কি হ'ব, এই পথটোৰ কাৰণে মানে ভীষণ কষ্টৰ সন্মুখীন হ'ব লগা হয়। ইয়াৰ লগতে আপুনি এইটো ভাবেনে যে প্ৰতিবেশী যিসকল আছে তেখেতসকলেও মানে এই লগতে প্ৰতিবেশীসকলেও ইয়াতে বহুত কষ্টত বাস কৰিব লগা হৈছে, কাৰণ ইয়াৰ ধূলি তেওঁলোকৰ ঘৰৰ ভিতৰলৈ সোমাই যায়, আনকি ৰান্ধনি ঘৰতো সোমাই যায়। গতিকে বৰ এটা কষ্টকৰ জীৱন তেওঁলোকে অতিবাহিত কৰিব লগা হৈছে। আৰু এতিয়া চৰকাৰলৈ আহ্বান জনাব লাগিব, কাৰণ এইটোৱে কথা যে বিগত চৰকাৰৰ দিনততো নহ'লেই, এতিয়া আমাৰ নতুনকৈ আমাৰ চৰকাৰ গঠন হৈছে। আমাৰ সন্মানীয় বিধানসভাৰ অধ্যক্ষ আমাৰে পানেৰী সমষ্টিৰ তেওঁ বিধায়ক। গতিকে আমি আশা কৰিছোঁ তেখেতৰ পৰা যাতে এই পথটোৰ উন্নতি সাধনৰ কাৰণে তেখেতে কিবা এটা পদক্ষেপ লয় সোনকালে। আৰু লগতে আমাৰ বিটিআৰ নতুন চৰকাৰখনৰো আমাৰ সন্মানীয় কাৰ্যবাহী সদস্য এগৰাকী আমি ভেৰগাঁও সমষ্টিৰ পৰাই পাইছোঁ, ডাৱৈচা বৰুদেৱ, তেখেতলৈ এটা আহ্বান জনাইছোঁ যাতে এই এটা মুখ্য পথটোৰ যিটো পথেৰে বিভিন্ন লোক অহা যোৱা কৰে, গতিকে এই পথটোৰ যাতে সোনকালে এটা ভাল ব্যৱস্থা কৰে। হয়তো চৰকাৰৰ আৰ্থিক অৱস্থাৰ কাৰণে হয়তো কৰিব পৰা নাই, নে অন্য কিবা কাৰণতে কৰিব পৰা নাই, এই পথটো ইমান দিনে পৰি থাকিলে, সেইটো চিন্তনীয় বিষয়। গতিকে আমি আশা ৰাখিছোঁ অনতিপলমে এই পথটো সুচল হৈ উঠিব সকলোৰ কাৰণে। गेवलां अर्गेनिक इन्टिग्रेटेड फार्मिंग एन्ड रिसार्च सेन्टार प्राइवेट लिमिटेड बेयाव रासायनारि हासार बाहायालासे मिथिंगायारि हासारल' बाहायनानै मैगं थाइगंफोर दिहुननाय जायो, जेरै आलु, लाव, फान्थाव, जोगोनार, कफि, सबायबिमा, थाइबें आरो गोथां मैगं, लाइ, लाफा, मुला, दुन्दिया बायदि गासै बोथोरनि अर्गेनिक मैगं थाइगंखौ मोननो हायो। बे अर्गेनिक मैगं थाइगंखौ क'क्राझार नोगोरनि सुबुंफोरा खुदमतलायाव थानाय गलापी टेन्ट हाउसनि साखाथिनिफ्राय मोननो हागोन। नोंथांमोना बिगोमाजों फोनांजाब लानो थाखाय 8638399746 जानबुं नाम्बाराव कल खालामनो हागोन।